হাই গাইজ কি কৰিছা তুমি? আমি ব্ৰেড লৈছোঁ আৰু আমাক লাগিব আলু। মই দুটা উহাই লৈছোঁ। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হাই গাইজ, মই হিমাশ্ৰী। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হিমাশ্ৰী আৰু ব্লগছলৈ স্বাগতম জনাইছোঁ। কেনেকুৱা খবৰ আপোনালোক সকলোৰে? মই এটা ফাৰ্ষ্ট ৰেচিপি বনাবলৈ গৈ আছোঁ। আপোনালোকেও নিশ্চয় ভাল পায় আৰু ল'ৰা ছোৱালীবিলাকৰো অতি প্ৰিয়, আৰু মোৰ ল'ৰাটোৱে খুবেই ভাল পায়। আৰু আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ মই কেনেকুৱাকৈ বনাওঁ। অতি সহজতে হোৱা এটা ৰেচিপি, চেণ্ডউইচ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ছোৱালী আৰু ল'ৰাক এবাৰ দেখুৱাই লওঁ কি কৰি আছে দুটাই। বলক। কি কৰিছা তোমালোক দুটাই? হামু দিছা? ভণ্টিৰ লগত হামু দি আছা? চাওঁ ভণ্টি কি কৰিছে। ক'ত ধুনু? কি কৰিছা তুমি? হামু দি আছা? হামু দি আছা অকলে অকলে? অকলে অকলে দাদাৰ লগত? দাদাৰ লগত হামু দিছা? চাওঁ তুমি ইফালে আহা আকৌ। ভণ্টি এবাৰ দেখুৱাই দিছোঁ। চাওঁ তুমি চাওঁ কি কৰি আছিলা? ভণ্টিৰ লগত খেলি আছিলা? ভণ্টি মৰম দিছা? হাই কৰি দিয়া, এইফালে হাই কৰি দিয়া আকৌ। হাই এনেকৈ কৰি দিয়া। এইজনী ছোৱালী আৰু এইজনী মোৰ ল'ৰা, দুটাই খেলি আছিলে। বলকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ। চেণ্ডউইচ বনাবৰ কাৰণে আমাক কি কি প্ৰয়োজন হয় আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। এয়া আমি ব্ৰেড লৈছোঁ আৰু আমাক লাগিব আলু। মই দুটা উহাই লৈছোঁ আৰু এয়া ধনিয়া আৰু বিলাহী, নিমখ আৰু এয়া পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ। আৰু এয়া বিলাহীও মই সৰু সৰুকৈ কুটি লৈছোঁ। আৰু আমাক লাগিব চাট মছলা। তাৰপিছত আৰু লাগিব অমুল বাটাৰ লাগিব। মইতো খুলিছোঁ, আগতে খোলা আছে, আপোনালোকে লৈ ল'ব। আৰু চীজ, অমুলৰ চীজ হয়। এয়া আমি বাতি এটাত বাটাৰ অলপ উলিয়াই লৈছোঁ। আৰু ইয়াতে আপোনালোকে যদি খায়, ডাঙৰৰ কাৰণে যদি বনায়, আপোনালোকে জলকীয়াও দিব পাৰে। মই দিয়া নাই কাৰণ এয়া মই ল'ৰাটোৰ কাৰণে বনাইছোঁ আৰু আমিও খাম বাৰু, কিন্তু সিও খাবৰ কাৰণে আমি ইয়াতে জলকীয়া নিদিওঁ। আৰু এটা বাতি লৈ লৈছোঁ। বাতিখিনিত মই এয়া সানি থোৱা আলুখিনি দি দিম। হাতেৰে মই দিছোঁ আৰু গোটেইখিনি মই মিক্স কৰিম। ধনিয়াও দি দিম, বিলাহীও দিম, পিঁয়াজ দিম, আৰু নিমখ দিম। আৰু চাট মছলা অকণমান দি দিম। এইখিনি মই ভালদৰে সানি ল'ম। এয়া গোটেইখিনি মিক্স কৰি লৈ দিলোঁ। এতিয়া আমি আকৌ বাটাৰখিনি লৈ ল'ম। বাটাৰখিনি আমি এনেকৈ সানি ল'ম। এয়া আমি দুখন এনেকৈ ব্ৰেড লৈ লৈছোঁ। ইয়াৰ ওপৰত আমি কৰি থোৱা আলু, পিঁয়াজ, বিলাহী, ধনিয়া এই মিশ্ৰণখিনি আমি ইয়াতে দি দিম। ধুনীয়াকৈ মিলাই কিনে আপোনালোকে দি দিব। মই হাতেৰে দি দিছোঁ, চামুচেৰে অলপ অসুবিধা হোৱাৰ কাৰণে। দুখনতে দি ল'ম, এইখনতো দি ল'ম।
এনেকুৱাকৈ মিলাই দি ল'ম আমি ইয়াৰে এখন ব্ৰেডৰ ওপৰত চিজ দি ল'ম এখন এইখন দেখিছেনে এনেকুৱাকৈ দি ল'ম দি লৈ এইখন তাৰ ওপৰত দিম এনেকৈ প্ৰেছ কৰি দিম দেখা পাইছেনে আপোনালোকে এনেকুৱাকৈ দি ল'ম এয়া চাৰিওফালে এনেকৈ প্ৰেছ কৰি দিম আৰু আমি যে ইয়াতে ৰাখি থৈছিলোঁ বাটাৰ আৰু আপোনালোকে দি ল'ব পাৰি ইয়াতে জলকীয়া আপোনাক কৰি লৈছোঁ আগতে মই জলকীয়া দিয়া নাই অকল বাটাৰে আছে ইয়াৰ ওপৰত আমি দি ল'ম আৰু পিছফালেও দি ল'ম মই গেছটো জ্বলাই টাৱাখন পাতি দিছোঁ মই টাৱাত বনাম আপোনালোকে কেৰাহীটো বনাব পাৰে চাই থাকিবচোন কেনেকৈ বনাম টাৱাখন গৰম হ'বলৈ দি দিওঁ এয়া আমাৰ টাৱাখন গৰম হৈ গ'ল মই কম জুইত দিছোঁ ল' ফ্লেমত ইয়াতে আমি অকণমান বাটাৰ দি ল'ম আৰু এয়া বনাই থোৱা ব্ৰেডটো ইয়াতে দি দিম লাহেকৈ এইটো ওলোটাই দিম জুইটো অকণমান বঢ়াই দিম এখন হৈ গ'ল সেইটো নুমাই লৈছোঁ বহুত টেষ্টি হয় আপোনালোকে এই ৰেচিপিটো বনাই চাব ঘৰতে আৰু সৰু ল'ৰা ছোৱালীয়েও বহুত ভাল পায় আমাৰ ল'ৰাই বহুতেই ভাল পায় তাক বনাই দিবই লাগে আৰু স্কুলত দি পঠাবৰ কাৰণে বহুত সহজ হয় সহজতে বনাব পাৰি এখন হৈ গ'ল আৰু আমি গেছটো বন্ধ কৰি দিছোঁ এয়া চাওক হৈ গ'ল এয়া মই চাকুৰে চেণ্ডউইচটো কাটি দিছোঁ আৰু আপোনালোকক দেখুৱাওঁ কেনেকুৱা হৈছে এয়া চাওকচোন ইমান ধুনীয়া হৈছে চেণ্ডউইচটো খাবলৈ বহুতেই ধুনীয়া হৈছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম তেনেহ'লে আজিলৈ আহোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই